নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৃদুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ আমি থমনাথ ৰাস পূজা চাব। দেখুৱাই দি আছোঁ। আমি যাই আছোঁ। এইখন গেট, এইখন ফাৰ্ষ্ট গেট। কোনেও নাই আজি ফাৰ্ষ্ট, সেইকাৰণে এইখন গাইজ মেইন গেটখন ভালকৈ চাব। তো গাইজ এতিয়া আমি পূজাৰ পৰা মানে ওলাই পেলাই আমি মিনা বজাৰৰ ফালে যাব ওলাইছোঁ। তো চাই স্কিপ নকৰাকৈ। তো গাইজ ইয়াত এনেই মানে দোকানবিলাক আজি পাতি থৈ দিছে। ইয়াত এইফালে হোটেল আছে, কালি ইয়াত ভালকৈ মানে আকৰ্ষণ কৰিব। তো আজি একো ইমান এটা মানে ভাল লগা নাই। এইফালে চব, এইফালে এখন ডাঙৰ হোটেল এইবিলাক চব মানে ফুল বেচিব আহিছে। এইবিলাক জলকীয়া আৰু এইফালে বেঙেনা। তো গাইজ এয়া মই হাতত ফুল এটা তুলি ল'লোঁ। এইবোৰ ফুল মানে মোৰ এইখিনি ফুল বিৰাট ভাল লাগে আৰু এনেকুৱা ফুল মানে আপোনালোকে পূজা চাব আহিলে কিনিব, একদম বহুত আছে। আৰু মই এই ফটোটো যে দেখাই দিছোঁ, এইটো মানে ডাঙৰ হ'লে ফুলজোপা এনেকুৱা হয়, ভাল লাগে। গাইজ মানে ফটো উঠাতে হাতত জোক ধৰিল নে কি বুলি। তো গাইজ এতিয়া মানে যি হ'ল আমি ঘৰত যাব ওলাইছোঁ। মানে আমাৰ পৰীক্ষা আহি আছে, সেইকাৰণে সোনকাল চাই পেলাই আৰু ঘৰত যাম বুলি ভাবিছোঁ। আৰু মোৰ মুখখন পূৰা গ্ৰীণ হৈ গৈছে। তো গাইজ এতিয়া ঘৰত যাই আছোঁ, মানে ৰাস্তাৰে যাই আছোঁ। এনেকৈ কিবা কিবি আৰু আজিলৈকে বনাই আছে। তো এনেকৈ ঘৰত যাম। এইবাৰ আমি গাড়ী মানে বেলেগত পাৰ্ক কৰি থৈ দিছোঁ, সেইকাৰণে। তো অলপ পিছত মানে গেটত অলপমান দেখুৱাই দিম বাৰু আপোনালোকক। আৰু আজি মোৰ কেমেৰামেন আছিল পাপাই। তো পাপাৰ মুখখন বেকৱাৰ্ড আছিল, সেইকাৰণে দেখুওৱা নাই দে। আৰু আমাৰ পাপাই লাজ কৰে, সেইকাৰণে দেখুওৱা নাই। তো আজি ব্লগটো এইখিনিতে সমাপ্ত কৰোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।